হেল্ল' গাইজ, আজি বহুত দিনৰ মূৰত মই ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু আপোনালোকক বহুত দিনেই হৈ গ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি মই নামঘৰত আহিছোঁ। আজি নামঘৰত নন্দ উৎসৱ পতা হ'ব। নামঘৰত কি কৰে আপোনালোকক আজি মই গোটেইখিনি দেখাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া নাৰিকল ৰুকিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু লাড়ু বনাব, যিহেতু নন্দ উৎসৱত লাড়ু লাগে হেনো। আৰু এইটো মেইন দুৱাৰ হয়, এতিয়া খোলা নাই। 5টামান বজাত যেতিয়া সকলো আহিব তেতিয়া মেইন সেই দৰজাখন খুলি দিয়া হ'ব। বৰষুণ দি দিলে বহুত জোৰে জোৰে। এতিয়া মই ঘৰত আহি গ'লোঁ। একদম জোৰে জোৰে বৰষুণ দিলে, সেইকাৰণে লাড়ু বনোৱা ভিডিঅ'খিনি মই কৰিবই নোৱাৰিলোঁ, ইমান জোৰত বৰষুণ দিলে। সেইকাৰণে এতিয়া আকৌ ঘৰত আহিলোঁ। আহি কেনে এতিয়াহে আৰু নাম প্ৰসংগ হ'ব নন্দ উৎসৱৰ। সেইকাৰণে আহি এতিয়া মই ভাল কাপোৰ চাপোৰ পিন্ধি যাওঁ আৰু যাই কিনে আপোনালোককো দেখাম।
গোকুল বৃন্দ